গাইজ কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে সকলো ভালে কুশলে থাকক তাৰে কামনা কৰিছো আৰু সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছো আজি মই আপোনালোকৰ কাৰণে এটা ব্ৰ্যান্ডৰ CTM ৰিভিউ লৈ আহিছো ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এতিয়া মই ফেস ওয়াশ কৰি আহিছো যিহেতুকে মোৰ স্কিনখন অলপ পিম্পল হয় আহে আৰু যায় বহু দিনৰ পৰা এটো সমস্যাত মই ভুগি আছিলো মাজে মাজে কেতিয়াবা মানে কি লাজ লাগা নিচিনা হৈ যায় কবলেও লাজৰ কথাই যেহেতুকে মোৰো এখন পাৰ্লাৰ আছে আৰু পাৰ্লাৰ এখন থকাৰ পিছত পাৰ্লাৰৰ মালিকনিৰে মুখখনৰ অৱস্থা নাই গতিকে কাস্টমাৰক মই কি সাজেষ্ট কৰিম গতিকে তেনেকুৱা ধৰণৰ কিছুমান লাজে আগুৰি ধৰে কেতিয়াবা তাৰ পিছত এদিন মই কি কৰিলো প্লামৰ মই মেকআপৰ এটা হেৰি কৰিছিলো মেকআপৰ কিট মই হেৰিৰ পৰা পাৰ্পল এপছৰ পৰা মই অৰ্ডাৰ কৰিছিলো আৰু অৰ্ডাৰ কৰোতে মোৰ কাৰণে এটা ফ্ৰী গিফট আহিছিলে যে প্লামৰ যেটো হৈছে গ্ৰীণ টি ৰেঞ্জৰ যেটো ফেস ওয়াশ হয় সেটো মোৰ কাৰণে ফ্ৰী আহিছিলে পৰি গল দে 1 মিনিট উঠাই লৈছো সেটো মোৰ কাৰণে ফ্ৰী আহিছিলে এটো হৈছে গ্ৰীণ টি ৰেঞ্জৰ এটো অইলি একনি প্ৰন আৰু কম্বিনেশন স্কিনৰ কাৰণে হয় তাৰ পিছত যেতিয়া এটো ফ্ৰী আহিলে মই ইয়াৰ ৰিভিউটো যেতিয়া মই চালো ইয়াৰ ৰিভিউটো খুবেই ভাল হয় এটো প্ৰডাক্টটো খুবেই ভাল মাৰ্কেটত বৰ্তমান ট্ৰেন্ড কৰি আছে প্ৰডাক্টটোৱে তাৰ পিছত মই ভাবিলো মই ইউজ কৰি চাও তাৰ পিছত মই এটো ইউজ কৰিলো সৰুটো ইউজ কৰাৰ পিছত মোৰ স্কিনৰ যেটো মানে টেক্সচাৰ মই এটো নকওঁ যে মই এটো ইউজ কৰাৰ লগে লগে মোৰ পিম্পলছ শেষ হৈ গল মানে মই 20% ৰিজাল্টটো মই ইয়াৰ পৰা পালো যে নিজৰ স্কিন যেহেতুকে নিজে গম পায় ন স্কিনৰ এটা চেঞ্জেস আহিছে বুলি তো এটো ইউজ কৰি মই মোৰ চেঞ্জেসটো পালো পোৱাৰ পিছত মই ইয়াৰ 2 নম্বৰটো মই অৰ্ডাৰ কৰিলো 1 মিনিট তাৰ পিছত মই ইয়াতকে অকনমান ডাঙৰ এটো মই অৰ্ডাৰ কৰিলো এটো বৰ্তমান শেষ হৈ গৈছে দেখাত থাকা নিচিনা লাগে কিন্তু নাই এটো ফুলা হয় বস্তুটো তো এটো মই ইউজ কৰিলো এটো শেষ হৈ গৈছে এটো শেষ হৈ যোৱাৰ পিছত মোৰ এটো বৰ্তমান 3 নম্বৰৰ এটো হৈছে 120 ml টুত লয় কিমান আছিল প্ৰাইসটো 495 रुपीस অলমোস্ট 500 रुपीस লয় অকনমান কষ্টলি হয় কিন্তু খুবেই ভাল হয় অইলি কম্বিনেশন আৰু একনি প্ৰন স্কিনৰ কাৰণে স্কিনখন অক্সিডাইজ কৰি ৰাখে ময়েষ্ট কন্ট্ৰোল কৰি ৰাখে খুব ভাল হয় গতিকে মই ভাবিলো যেহেতুকে মই সুফল পাইছো ইয়াৰ পৰা মোৰ এক্সপেৰিয়েন্সটো আপোনালোকৰ মাজত শেয়াৰ কৰো যিসকল বুলি নহয় আমাৰ মহিলাসকলৰ পিম্পলছৰ সমস্যা থাকে বহুতৰে গতিকে তেখেত সকলৰো সুবিধা হ'ব বুলি ভাবি মই আপোনালোকৰ মাজত ইয়াৰ এটা ৰিভিউ লৈ আহিলো তাৰ পিছত এটো হৈছে ক্লিনজিং কৰাৰ পিছত আমি স্কিনখন টোনিং কৰাটো খুবেই প্ৰয়োজন হয় আমি টোনাৰ ইউজ কৰিব লাগে বহুতে ইউজ নকৰে কিন্তু যেতিয়া আমি ফেস ওয়াশ কৰো আমাৰ পোৰ্স ওপেন হয় আৰু পোৰ্সটো আমি ক্লোজ কৰিবৰ কাৰণে আমি টোনাৰ ইউজ কৰিব লাগে আৰু মই যেহেতুকে ফেস ওয়াশটো ভাল পাইছো গতিকে মই ইয়াৰ সম্পূৰ্ণ CTM কিটটোৱে মই কিনি লৈছিলো আৰু ইয়াৰ টোনাৰটো হৈছে এটো এনেদৰে এটো স্প্ৰে টাইপত আহে এটো আমি এনেদৰে স্প্ৰে কৰি ল'ব লাগে এতিয়া মই যেহেতুকে মই কৰি আহিলো গতিকে দেখুৱাবলৈ নহল কৰাৰ পিছতহে মোৰ মনত পৰিছে যে মই আপোনালোকৰ আগত এক্সপেৰিয়েন্সটো শেয়াৰ কৰো বুলি গতিকে এটো টোনাৰ হয় এই টোনাৰটো মই গ্ৰীণ টি ৰেঞ্জৰে মই ইউজ কৰো টোনাৰ ইউজ কৰাৰ পিছত 2-3 মিনিট আমি টোনাৰ অবজাৰ্ভ হ'বলৈ দিয়াৰ পিছত আমি ইউজ কৰিম ময়শ্চাৰাইজাৰ বহুতে ভাবে যে ময়শ্চাৰাইজাৰ ইউজ কৰিব ভয় কৰে পিম্পল স্কিন যেহেতু এটা ঠাণ্ডা দিনত বেছি সমস্যা হয় আমাৰ নিচিনা পিম্পল স্কিন বুৰৰে যেহেতু ঠাণ্ডা দিন হোৱাৰ লগে লগে যিমান অইলি স্কিন হলেও কি ড্ৰাই হ'বই 100% আৰু ড্ৰাই কন্ট্ৰোল কৰিবলৈ যাওঁতে আমি অইলি ময়শ্চাৰাইজাৰ লগাব লাগিব আৰু আমাৰ সমস্যা বেছি দেখা দিয়ে গতিকে যি সকলে ভয় কৰে তেখেত সকলক মই কৈছো একেবাৰে ভয় নকৰিব যাওক পাৰ্পলত নহলে নাইকাত উপলব্ধ হয় প্লামৰ যেটো গ্ৰীণ টি ৰেঞ্জৰ ময়শ্চাৰাইজাৰ হয় সেটো আপোনালোকে বাই কৰক আৰু ইউজ কৰক ই একেবাৰে ষ্টিকিনেছ নিদিয়ে একেবাৰে অইল ফ্ৰী নকৰে ই ময়েষ্ট বেলেন্স দিয়ে স্কিনখন অক্সিডাইজ কৰি ৰাখে খুব ভাল হয় একেবাৰে ষ্টিকি নাই কাৰণ মই কোনো ধৰণৰ মেকআপ ইউজ নকৰো যেতিয়া মই ফাংচন বা বাহিৰত যাওঁ তেতিয়াহে মই
ফাউণ্ডেশ্যন কিবাখিনি যদি লগাওঁ কিন্তু ডেইলি বেচিছত মই অনলি CTM কৰোঁ ডেইলি ক্লিনজিং টনিং এণ্ড মইশ্চাৰাইজাৰ মই ডেইলি লগাওঁ আৰু মইশ্চাৰাইজাৰ অবজাৰ্ভ হোৱাৰ পিছত অকণমান ছানস্ক্ৰীন বছ ইমানে তাৰ বাহিৰে মই স্কিনত কোনো ধৰণৰ মেকআপ ব্যৱহাৰ নকৰোঁ ডেইলি বেচিছত দেই মই দিনটো যেতিয়া ঘৰৰ পৰা ওলাই পাৰ্লাৰত থাকোঁ দিনটো মই CTM কৰি অকণমান ছানস্ক্ৰীন লগাই মই দিনটো পাৰ কৰোঁ গতিকে খুবেই ভাল এটা প্ৰডাক্ট মই এতিয়া গা চা ধুই ৰেডি হোৱাৰ পিছত মই ভাবিলোঁ যে ঘৰতে আছোঁ টিউজডে হয় যে প্ৰডাক্টটোৱেতো মোক বহুত মানে সুফল দিছে যিহেতুকে আৰু মোৰ নিচিনা বহুতৰে এনেকুৱা সমস্যা আছে যিসকলে হয়তো আজিও এই সমস্যাত ভুগি আছে গতিকে তেখেতসকলৰ সুবিধাৰ কাৰণে মোৰ এক্সপিৰিয়েঞ্চটো মই তেখেতসকলৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি ভিডিঅ'টো বনালোঁ আপোনালোকে যাওক নাইকা নহ'লে পাৰ্পলত আপোনালোকে পাব এইটো অনলাইন এপ হয় তাতে আপুনি মোৰ কোড ইউজ কৰিবৰ কাৰণে মই এতিয়া নকওঁ আছে কোড যদিও মই ইউজ কৰিবৰ কাৰণে নকওঁ কিয়নো আপোনালোকে নিজে যাওক পাৰ্পল নহ'লে নাইকাত আপোনালোকে সাৰ্চ কৰক প্লাম গ্ৰীণ টি ৰেঞ্জৰ CTM কিট আৰু এটা কথা বহুতে ভাবে যে CTM কেৱল মেকআপৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰিব লাগে CTM যিসকলে বাৰু মোৰ দৰে প্ৰফেচনেলি মেকআপৰ লগত জড়িত তেখেতসকলে জানে যে ডেইলি বেচিছতো CTM কৰাটো আমাৰ কাৰণে কিমান জৰুৰী কিন্তু তাৰ বাহিৰত বহুত কিছুমানে ভাবে যে CTM মিন্স ক্লিনজিং টনিং এণ্ড মইশ্চাৰাইজাৰ আমি তেতিয়াহে ইউজ কৰিব লাগে যেতিয়া নেকি আমি মেকআপ কৰোঁ তেনেকুৱা কেতিয়াও নহয় আমি ডেইলি বেচিছত CTM কৰাটো খুবেই জৰুৰী হয় আমি ক্লিনজিং টনিং মইশ্চাৰাইজাৰ আমি ডেইলি কৰিব লাগে তেতিয়াহে আমাৰ স্কিনখনৰ মইষ্ট বেলেন্স দেখে এটা ভাল চাইন আনে আমাৰ স্কিনখনৰ কাৰণে খুব হেলদি স্কিন হৈ থাকে আশা কৰোঁ আপোনালোকৰ ভাল লাগিল আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে যিসকলে মোৰ ভিডিঅ' চাইছে তেখেতলোকৰ ভিতৰত যদি কোনোবাই প্লাম গ্ৰীণ টি ৰেঞ্জৰ প্ৰডাক্টটোৱে হওক বা প্লামৰ যিকোনো প্ৰডাক্ট ইউজ কৰিছে তেখেতলোকৰ স্কিন ৱাইজ তো কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু যিসকলে ইউজ নাই কৰা একেবাৰে টেনশ্যন নল'ব পিম্পলছ কেতিয়াও নাহে আৰু ইউজ কৰক প্লাম গ্ৰীণ টি ৰেঞ্জৰ CTM কিট আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকৰ লাভদায়ক হৈছে বুলি মই ভাবিছোঁ যিসকলৰ এনেধৰণৰ সমস্যা আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব লগতে বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ' লৈ আহি থাকিম আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যাব আৰু তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক সুস্থ থাকক বাই